সৰু কালিতে ঘৰৰ সন্মুখেৰে যোৱা ফেৰিৱালাৰ পৰা ৰখা এই হাতৰ আঙুলিত সুমুৱাই লৈ খাব পৰা দীঘলীয়া পাপৰবোৰ খাই কোনে বাৰু শৈশৱ কটাইছিল? আপোনাৰ বাৰু মনত আছেনে? নমস্কাৰ ৰাইজ, মই বিতুপন এণ্ড ৱেলকাম টু আ নিউ মিনি ব্লগ। আজিৰ দিনটো মোৰ কাৰণে বৰ বিশেষ আছিলে, কিন্তু কিয় সেই কথা কোৱাৰ আগতে ব'লক দিনটো আৰম্ভ কৰোঁ। ক্লাছলৈ বুলি যোৱাৰ পিছতে দেখিলোঁ আমাৰ আজি ক্লাছেছ বৰ বিশেষ হোৱা নাই, গতিকে চেনিপুলত বহি আমি চাহ খালোঁ, মাইনা জোকালোঁ আৰু তাৰ পিছতে ডিপাৰ্টমেণ্টৰ ওচৰতে হৈ থকা এখন স্কিল এণ্ড ষ্টাৰ্টআপ ৰিলেটেড অনুষ্ঠানলৈ গ'লোঁ আৰু তাৰ পিছতে মই ওলালোঁ কটন ইউনিভাৰ্চিটিলৈ বুলি, কাৰণ কটন বিশ্ববিদ্যালয়ত হোৱা এখনি ৰাজ্যিক ভিত্তিত চুটিগল্প লিখা প্ৰতিযোগিতাত মই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিলোঁ। চুটিগল্পৰ প্ৰতিযোগিতাৰ প্ৰথম স্থান দখল কৰিছিল বিতুপন ৰাজবংশী, গুৱাহাটী বিশ্ববিদ্যালয়। তাৰ পৰা আহি আকৌ গ'লোঁ এখন বিয়া খাবলৈ বুলি। মানে মই, মৈত্ৰেয়ী, নিশিতা আৰু তৃষ্ণা আমি আটাইকেইগৰাকীয়ে মিলি মোৰ অতিকে মৰমৰ বন্ধু উদীপ্তৰ দাদাকৰ বিয়া খাবলৈ গৈছিলোঁ আৰু তাতো অকণমান সময় ধুনীয়াকৈ এনজয় কৰি আমি ঘৰলৈ বুলি উভতি আহিলোঁ। আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। কাইলৈ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই।